নবা কথা দেই ক'ৰপৰা আহিছা মুখে মুখে উত্তৰ দিব আহিছা আনিছে এখন চা দীঘল কৰি দে কালি মানে পৰি চাফা কৰিব নোৱাৰো যদি আৰু ফটাফট ভাগ কি হ'ল কলৈ যাও নিয়ানে পুৰণা পুৰণি বোলো কলেজলৈ নতুনকে আহিছ নতুনকে আহিছ বাৰু কচোন তোৰ ফুটা আছে নাই সুধিছে কিহৰ ফুটা চিনি নাপাওঁ বুটটো অলপ কথা ঠিকে আছে নে তাৰ ফুটা ফুটা ঠিকে আছে খালি নুশুনেহে চিনি পোৱা নাই এই ছোৱালীজনী যে তাইফালে চাই কচোন 1 4 3 ঐ চাই কৈ কৈছো নাই 1 4 3 ক বেছি বক বক কৰি নাথাকিবি যিটো সুধিছে তাকে ক 1 4 3 কলেজ পোৱাগে নাই আৰে বাটতে পকিয়ে গ'ল কলেজীয়া হাৱা লাগিলেই গাড়ীহঁতৰ এতিয়া কচোন ইয়াৰ লগত কেতিয়াৰ পৰা 140 কি চিনি নাপাওঁ মোৰ নে কি কিমান নাপাত তোৰ লগত 143 কৈ দে মই গাঁঠিয়া প্ৰথম দেখা পাইছো কেনেকৈ হ'ব 140 এওঁ কলেজ পোৱাগে নাই বাটতে জানে 140 মানে কি ঐ তহঁতৰ মাজত কোনোবা জানো নিবি 140 মানে কি মই জানো কচোন বাৰু এতিয়া এই যে তিনিটা শব্দ লগ লগাই কি হ'ব তই মোক কচোন নেকি তই মোৰ নিচিনা চিনিয়ৰ মস্ত তাক আই লাভ ইউ বুলি ক'ব পৰা হলি মইতো এই ভাল ট্ৰিটমেণ্ট এটা দিব লাগিব কি কবি বস্তু খাটানাক আছে দেই তাৰ আগতে এই ইহঁতক আমাৰ আলুৰ মেম্বাৰ বনাই লোৱাটো কেনেকুৱা হ'ব আলু মেম্বাৰ আলু মানে কি নাজানো জঠামুখ 140 কি জানো আৰু আলু কি নাজানো তই কি সঁচাকৈ নাজানো আলু মানে কি আমি ঘৰৰ মাজত কোনে জানো নেকি ভাল এটা পাইছে আবে আলু এলু অল আসাম লাভাৰ চিনিয়ৰ সদৌ অসম লাভাৰ চন্দা গম পাইল দিয়া তিনিটা এশ উলিয়া ইয়াত দে আৰু আলুৰ মেম্বাৰ হ ঐ কৌশিক কিবা শুনিছ নাই আৰু যদি নিদিয় অথনি আঠুকাহি টকা দেখিছিল নহয় সেইকেইটা গতিয়ে তহঁতৰো গতি হ'ব
এবাৰ সঞ্চয় কি আপে ঐ ঐ না কানটোলে আছো ভাবি আমি 100 টকা দিবলৈ আলু মেম্বাৰ হ'ব না ঐ 100 টকা নিব নালাগে তো ফুৰ্তি পানী খালে 300 টকা কেনে ফুৰ্তি পানী মানে নো अबे ये फूटी पानी की सिनेमा पाई এইটো মোৰ হাতত কিমান টকা নাই মোৰ হাতত অকল 5 বাৰহে আছে 20 টকা এতিয়া দিলে মই ঘৰলৈ কেনেকৈ যাম ঘৰলে কেনেকে যাও সেইটো তোৰ কথা ঐ তোৰ হাতত কিমান টকা আছে কিলা ভিক্ষাই গৈছ নেকি আমাৰ এই তই নাজানো এনে কৈছে ছোৱালী হাতত নহয় বেগত পইচা থাকে য়েছ য়েছ ঠিক আছে ঐ মই ভিডিঅ' কৰি ভিডিঅ' ঐ বাইলো ঐ ঐ ল আমি খুৱাই দে মাৰিম এতিয়া খুৱাই দে বুজিলে খুৱাই দে ঐ ল আমি খুৱাই দে ঐ কি কৈছ নাই ল খুৱাই দে খোৱা ঐ ঐ কোৱা আপুনি নিজে আরে পইচা ঐ সকলো এটা কিমান তই কিন্তু কিমান চাই গৈছ দেই ঐ তই কি বিজি নিখিয়া মানে তই বিজি নিখিয়া মানে বডি গাৰ্ড নিহল ঐ কথা চাইছিস কি কবি ঐ ফাইলতে কৈছ না কথা ঐ আমাক কেনে কলে কোন গে তই কোন মই আমাৰ ছাত্ৰজনৰ বিষয়ে বিয়াসকলক মাতি আছো তেওঁলোকে আহিব তাৰপিছত এই সাতখণ্ড কিতাপ দিছোঁ চালা ৰেগিঙৰ লগত এটা নমানৰ অত্যাচাৰ কৰি থকা অকণো বেয়া লাগিল আৰু শুন অত্যাচাৰ কিন্তু সহ্য কৰি দেখাটো দেই তহঁতি কিন্তু বৰ বেয়াকে জেগাত হাতিলি দেই আজিলৈকে কলেজৰ বাদেই এই চহৰতো কিন্তু কোনেও মোৰ চকুত হৈ কথা ক'বলৈ সাহস কৰা নাই মাৰিলে বাঘৰ কেইবা দিনৰ পৰা তহঁত আৰু তোমাৰ এই কাণ্ডবিলাকৰ কথা আমি শুনি আহিছো কালৰো কাল বিঘম কাল বাঘৰ নাম পালি মাথাটো এই অৱস্থা লাজ লগা নাই তহঁতৰ এইবিলাক কৰিবলৈকে ক'লে চলো বেছি কৰিলে পাপা দিলে নে ঠিকে আছে কিন্তু পালেহে যদি ইহঁতৰে বুজিব বেয়া হৈছে এইটো অতি বেয়া কথা হৈছে এখন মহাবিদ্যালয়ৰ একাংশ প্ৰবীণ শিক্ষাৰ্থীয়ে একাংশ নৱাগতকাৰী দৰে ৰাজপথত ৰেগিঙৰ নামত হাতী কাৰ্য চলোৱাটো অতি ভয় জঘন্য কাণ্ড হৈছে লাজ লগা নাই তহঁতৰ ইহঁতে ৰেগিং নাই কৰা ইহঁতে ডকাইত কৰিছে ডকাইত ইহঁতে নৱাগত সকলৰ পৰা পইচা বিচাৰিছে মোৰ পৰা বিচাৰিছিল ফূৰ্তি পানী খাবলৈ 300 টকা ফূৰ্তি পানী খাওঁ তহঁতি মোৰ পৰাও বিচাৰিছে পইচা দিব নোৱাৰাৰ বাবেইতো আমাৰ ইমান হাৰাশাস্তি হৈছে আমাক আমাৰ ৰুমালেৰে বাইক মুচিবলৈ কৈছে কি কৰা যায় এই মুহূৰ্তত তহঁতক আমি পুলিচৰ হাতত গতাই দিব পাৰোঁ জানানে তহঁতি আৰু দুহি সাব্যস্ত হ'লে জৰিমনাৰ লগতে জেললৈ যোৱা বাবটো মুকলি হ'বই আৰু লগতে এই কলেজৰ পৰাও ৰেষ্টিকেট হ'বি তহঁত ইহঁতক পুলিচত চমজাই গাই ভাল হ'ব কিন্তু দেই কেইদিনমান ৰঙা ঘৰত বগা ভাতৰ জুতি লৈ আহক এই নৱাগতসকলক এনেদৰে অত্যাচাৰ কৰিব তহঁতৰ যদি তহঁতৰ ঘৰৰ কোনোবা হৈ যায় কি কৰিলি ইহঁতে তেতিয়া বৰমতা হৈ দেখালে ঠিক আছে
ঐ চিধা খাই আহা। তহঁতেই কচোন সিহঁতক কি কৰা যায় আমাৰ ভুল হৈছিল আমাক ক্ষমা কৰি দিয়ক নাই নাই মাক আমি কৰিব নোৱাৰোঁ কাৰণ জগৰ তহঁতে আমাৰ জগৰ লগাইছে ইহঁতৰ ওচৰত গতিকে যদি ক্ষমা কৰিব পাৰে তেতিয়াহ'লে ইহঁতি পাৰে হয় ক্ষমা খোজ ক্ষমা খোজ হেৰা ঐ ষ্টাপিট ক্ষমা খোজ হেৰা আমাক ক্ষমা কৰি দিয়া হয় হয় আমাৰ ভুল হৈ গৈছে আমাক ক্ষমা কৰি দিয়া আপোনালোকে ক'লে নহ'ব এওঁ ক'ব লাগিব ৰখালিদা ৰেগিং মাষ্টাৰ হ'ব হ'ব আমাৰ ভুল হৈ গৈছিল আমাক মাফ কৰি দিব তুই কেনেকৈ কৈছ চোৱা কেনেকৈ ক'লে নহ'ব ভালকৈ ক'ব লাগিব আমাৰ ভুল হৈছিল আমাক মাফ কৰি দিয়া বুলি ক'ব লাগিব অঁ আমাৰ ভুল আছিল আমাৰ মাফ কৰি দিয়া বুলি হ'ব হ'ব আমাৰ ভুল হৈ গৈছিল আমাক মাফ কৰি দিব এতিয়া হ'বনে আমাক কথা দিব লাগিব আগলৈ যদি কোনো নৱাগত ছাত্ৰক এওঁলোকে ৰেগিঙৰ নামত অতিশয্যা নচলায় নচলাও হ'ব ঠিক আছে এতিয়া ইহঁতৰ বান্ধ খুলি যায় আৰু এটা কথা মনত ৰাখিবি ভৱিষ্যতে যাতে কলেজৰ সন্মুখত এনেকুৱা ঘটনা পুনৰাবৃত্তি নহয় এতিয়া চবে হাতে হাত ধৰ আৰু শুন সকলোবোৰ শিক্ষানুষ্ঠান আৰু শিক্ষা জগতৰ মহামাৰী স্বৰূপ এই ৰেগিং দূৰ হওক বাই বাই ৰেগিং ৰেগিং বাই বাই ৰেগিং দূৰ হওক ৰেগিং বাই